रंगियानि 2 नं वार्डनि बनगाव आसाम प्रदेश बीजेपी दोलोनि आफादगिरि भवेश कलिताया फुलनि मुंनि गंसे नार्सारिखौ बेखेवो। मख'नो गोनांदि नादिर जामान मुंनि गोजौ सोलोंथाइ लानाय बनगावनि लाइमोना गोलाव सम गुबुन रायजोआव बायदिसिना फालांगि मावबोनायनि उनाव दा गावनि ओनसोलावनो बे नार्सारिखौ बानायो। बायदि रोखोमनि बिबारजों लोगोसे बिफां लाइफांनि फुलि मोननो हानाय फुलनि मुंनि नार्सारिखौ बेखेवनानै होनायनि गेजेरजों आसाम प्रदेश बीजेपी दोलोनि आफादगिरि भवेश कलिताया ओरैबायदि बुङो। আজি আমাৰ 2 নং वार्ड পৰে না 2 নং वार्डৰ সন্মানৰ ব্যক্তি জাকাৰিয়া পৰিয়ালৰ জৰিয়তে ফুলনি নামৰ এখন ইয়াত নাৰ্সাৰী বিভিন্ন ফল মূলৰ প্ৰডাকশ্যনৰ কাৰণে ইয়াত আৰম্ভ কৰিছে। আজি এখন শুভ উদ্বোধন কৰা হ'ল আৰু এই চেগতে মই জাকাৰিয়া পৰিয়ালৰ আটাইবিলাক সন্মানীয় ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা দিছোঁ। আৰু ফুলনি নামৰ যিখন নাৰ্সাৰী ইয়াত আজি আৰম্ভ কৰা হৈছে আনুষ্ঠানিকভাৱে, ইয়াৰ জৰিয়তে আমি সমাজখনত বিভিন্ন ধৰণৰ ফল মূলৰ পৰা বিভিন্ন ধৰণৰ বৃক্ষৰ বিভিন্ন প্ৰজাতিৰ যিটো চেপলিং বুলি কয় পুলি বা উদি ইয়াৰ পৰা পাবলৈ বা উপলব্ধ হ'বলৈ সক্ষম হ'ব। আৰু সমাজত এনেকুৱা বস্তুৰ সদায় মহানতা থাকে, সদায় সমাজৰ অনুভৱ থাকে, এনেকুৱা অনুভৱক পূৰণ কৰাৰ মানসিকতাৰে এওঁলোকে যি এক পদক্ষেপ লৈছে তাৰ বাবে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুদীৰ্ঘ 20 বছৰ মুম্বাইত এডভাৰটাইজিঙৰ কাম কৰিলোঁ। এতিয়া ধৰক ইয়াত আহি দেখিলোঁ পৰিৱেশটো ধৰক ৰঙিয়াত এনেকুৱা এটা পৰিৱেশ লাগে য'ত নেকি আপুনি যদি ধৰক উইকেণ্ডত ফেমিলি এটা এম্বিয়েন্স লাগে য'ত আহি অকণমান টাইম স্পেণ্ড কৰিব পাৰে। সেইটো ভাবি চালোঁ, অলপ ছাৰ্ভে কৰিলোঁ। সেইকাৰণে আমাৰ জেগাখিনিও আছিল ধৰক ভাবিলোঁ ইয়াতে কিবা এটা এম্বিয়েন্স কৰোঁ যাতে মানে এটা হেপেনিং স্পট হওক আৰু ৰঙিয়াত। সেইটো ভাবি মানে নাৰ্চাৰীখনৰ প্লান কৰিলোঁ। আৰু ধৰক এটা পাঞ্চলাইন আমি ৰাখিছোঁ ক্লিন ৰঙিয়া গ্ৰীণ ৰঙিয়া। এইটো কনচেপ্টতে আপোনালোকে যদি ভাবে বহুখিনি মিনিং সোমাই আছে, সেইটো আমি ডেভেলপ কৰিব বিচাৰিছোঁ ৰঙিয়াত। সেইটো উদ্দেশ্যেৰে এইটো মানে গ্ৰীণ ৰিভলিউশ্যন এটা কৰিব চেষ্টা কৰিছোঁ। ধৰক ফিউচাৰ আমি ইয়াত অৰ্কিডৰ প্লানিং কৰিম বুলি ভাবিছোঁ। আৰু ধৰক ইয়াতে যিটো মানে হাৰত আমাৰ ৰিকুৱাৰমেণ্ট হ'ব সেই হিচাপত আমি ডেভেলপ কৰি যাম আৰু এইটো ইণ্ডাষ্ট্ৰিতে এনেকুৱা ভাবিছোঁ।